মা মোৰ দেৰি হৈছে, মই আহোঁ। যা বোপাই, কিন্তু এটা কথা মনত ৰাখিবি, দেউতাৰ ৰাজনৈতিক আদৰ্শ তই যাতে বিনষ্ট নকৰ। সেইবোৰ চিন্তা কৰিব নালাগে মা, মই যি কৰিছো সকলো দেউতাৰ আদৰ্শৰেই কৰিছো। কিন্তু মোৰ ভয় হয়। ভয় কৰিব লগা একো নাই মা, সমাজৰ লগতে নিজৰ কথাও চিন্তা কৰিব লাগিব। ৰাজনীতি কৰিলো মানে অকল সমাজৰ কথাই নহয়, নিজৰ কথাও চিন্তা কৰিব শিকিব লাগিব, যিটো দেউতাই নকৰিলে তাৰ ফল আমি আজি ভোগ কৰিছো। মই আহিছো মা। ই দেখিছো সলনি হলেই। কিবা চিন্তা কৰি থকা যেন পাইছো দেখোন, কি হৈছে? এমএলএ সাহেবে আমাৰ গাঁৱৰ খেতি পথাৰখনত এটা ইটাৰ ভাটা বহোৱাৰ কথা ভাবিছে। যদি সেয়াই সঁচা হয় তেনেহ'লে আমি গাঁৱৰ মানুহবিলাক নিগমে মৰিব লাগিব। তাকেহে চিন্তা কৰি আছোঁ। এতিয়া কি কৰিম বুলি ভাবিছে? মই এমএলএ সাহেবৰ ওচৰত যাম এবাৰ, তেখেতক মই সকলো কথা বুজাই ক'ম। তেওঁ নিশ্চয় আমাৰ দুখৰ কথা বুজি পাব। এতিয়া মই খোৱাৰ ব্যৱস্থা কৰোঁ, আপুনি হাত ভৰি ধুই আহক। ছাৰ, হৰিপুৰ গাঁৱৰ পৰা এজন মানুহ আহিছে, আপোনাক লগ পাব বিচাৰিছে। ঠিক আছে, মাতি দিয়ে। অ'কে ছাৰ। আচ্ছা, কি কামত আহিলা বা? আচ্ছা, আমি সৰু মানুহ, শুনিছোঁ আপুনি আমাৰ হৰিপুৰ গাঁৱত হেনো ইটাৰ ভাটা বহোৱাৰ কথা ভাবিছে। আমাৰ সেই গাঁৱৰ মানুহখিনিয়ে সেই খেতি পথাৰখনতে খেতি কৰি কোনোমতে জীৱন কটাই আছে। গতিকে দয়া কৰি ছাৰ, আপুনি এই কামটো নকৰিলে ভাল পাম। ইতিমধ্যে ইটা ভাটাৰ কাম তীব্ৰ গতিত আগবাঢ়িছে, গতিকে এতিয়া আৰু তাত নকৰাৰ কোনো কথাই নাই। তোমালোকৰ অসুবিধাখিনি মই বুজিছোঁ, তাৰ ব্যৱস্থা মই অতি সোনকালে কৰিম। গতিকে মই আশাবাদী মোৰ এই কামটোত আপোনালোকে বাধা দিবলৈ চেষ্টা নকৰিব। গতিকে যাব পাৰিম। আমি আপোনাক প্ৰতি আপোনাক বুজাইছোঁ, গতিকে এতিয়া যদি আপুনি আমাৰ দুখখিনি বুজি নাপায় আমাৰ কি হ'ব ছাৰ? অনুগ্ৰহ কৰি আপুনি আমাৰ দুখখিনি বুজিবলৈ চেষ্টা কৰক ছাৰ। এই দুখ হোৱাৰ কথা মোক কৈ লাভ নাই। মই এবাৰ যি কৰিম বুলি কওঁ সেইটো মই কৰি দিম। আমি গাঁৱৰ সহজ সৰল মানুহ ছাৰ, গতিকে আমাৰ এই সহজ সৰল মঞ্চত যদি অকণমান আচৰি লাগি ভাবো কি? আৰে বাগদত্ত হাজৰিকা হয় মই। এই হৰিপুৰ গাঁৱত কেনেদৰে ইটাৰ ভাটা বহুৱাব পাৰো মই চাম। তহঁতৰ দৰে সেই সৰু সৰু মানুহবোৰে মোৰ হেঙাৰ। কিন্তু বোপাই, সেই দুৰ্ভগীয়া মানুহখিনিৰ ভোট লৈ তই শাসনত বহিছ, গতিকে সেই মানুহখিনিক আৱেগখিনি বুজাটো দায়িত্ব আছিল। ৰাজনীতিৰ কথা তুমি নাজানা মা, গতিকে তুমি মনে নাথাকা। মই কি কৰিছো সেয়া কেৱল তুমি চাই যোৱা। ৰাজনীতিৰ কথা ভালদৰে নাজানিলেও কোনটো ভাল কোনটো বেয়া তাক মই ভালদৰে জানো, আৰু ইয়াৰ ব্যৱস্থাও মই লওঁ। ব্যৱস্থা? কি ব্যৱস্থা লোৱাৰ কথা কৈছে? অন্য একো কৰিব নোৱাৰিলেও মই মানুহবোৰক বুজাম তোৰ কুকীৰ্তিৰ কথা, যাতে পৰৱৰ্তী নিৰ্বাচনত তোক জয়যুক্ত নকৰে। মা, বৰ্তমানৰ ৰাজনীতিত বিবেক নহয়, আৱেগহে পৰিচালিত। সেইবোৰ সময়ত দেখা যাব। চৌধুৰী, আজি এপাক হৰিপুৰ গাঁৱলৈ যাম। মাটিখিনি চাব লাগিব, তাত অতি সোনকালে ঠিক আছে। আজি আবেলিলৈ এপাক দিও যাম। na
বিচনীখন দিয়াচোন। এমএলএ ছাৰে কি ক'লেনো? কিনো আৰু ক'ব, গায়েৰা মন্তব্য। মানে তেওঁ ৰাইজৰ কথা বুজিবলৈ চেষ্টা নকৰিলে নেকি? ক্ষমতাৰ লোভত বলিয়া হৈছে, ক'তনো আৰু এইবিলাক বুজি পাব। আমিও এইবাৰ দেখুৱাম নহয় আমাৰ শক্তি। বিধায়ক বাগদত্ত হাজৰিকা মুৰ্দাবাদ 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 বাগদত্ত হাজৰিকা মুৰ্দাবাদ 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 ছাৰ হৰিবৰ গাঁৱৰ মানুহে বাহিৰত প্ৰতিবাদ কৰি আছে। প্ৰতিবাদ কৰিবলৈ নাই প্ৰতিবাদ। বৰা, মোৰ ঘৰৰ বাহিৰত অভদ্ৰামী চলি আছে আৰু আপুনি ইয়াত বহি আছে। শুনক, যদি ট্ৰেন্সফাৰ হ'বলৈ মন নাই অতি শীঘ্ৰে মানুহবোৰ আঁতৰাই পঠিয়াওক। ইটছ মাই অৰ্ডাৰ। এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ। বিধায়ক বাগদত্ত হাজৰিকাৰ বাসগৃহৰ সন্মুখত তীব্ৰ প্ৰতিবাদ স্থানীয় লোকৰ। অতি শীঘ্ৰে হৰিপুৰত নিৰ্মাণ হ'বলগীয়া ইটা ভাটাৰ বিৰুদ্ধে ক্ষোভ বুজাইছে স্থানীয় ৰাইজে। বিধায়ক বাগদত্ত হাজৰিকা মুৰ্দাবাদ মুৰ্দাবাদ বিধায়ক মুৰ্দাবাদ বাগদত্ত হাজৰিকাক স্থানীয় ৰাইজে বাৰে বাৰে বাধা দি অহাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব নিদিয়াত আজি স্থানীয় ৰাইজে পুনৰবাৰ গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ বাধ্য হয়। মুৰ্দাবাদ এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ। বিধায়ক বাগদত্ত হাজৰিকাৰ বাসগৃহৰ সন্মুখত তীব্ৰ প্ৰতিবাদ স্থানীয় ৰাইজৰ। হৰিপুৰত অতি শীঘ্ৰে নিৰ্মাণ হ'বলগীয়া ইটা ভাটাৰ বিৰুদ্ধে ক্ষোভ বুজাইছে স্থানীয় ৰাইজে। চৌধুৰী বহক। আপোনাক কিবা চিন্তাত থকা যেন লাগিছে। চৌধুৰী, আপুনি এইটো চাই লওক। আৰে এইবোৰ কি? সকলো শেষ হৈ গ'ল চৌধুৰী। ভবামতে একো এটা কাম নহয়। সেইবোৰ আপুনি অকণো চিন্তা কৰিব নালাগে। বোকা ভাত কাউৰী নিজে খাব আহিব। কিন্তু চৌধুৰী, মই যথেষ্ট চিন্তিত হৈছোঁ। আগত এটা নিৰ্বাচন, যদি কেনেবাকে বোপাই, এইবোৰ কি? মা, মই জনতত্ব, মোৰ ৰাজনৈতিক ভৱিষ্যত হয়তো ইয়াতে নিঃশেষ হৈ যাব। তো বোপাই, এদিনতো তয়ে কৈছিলি বৰ্তমান ৰাজনীতিত বিবেক নহয় আবেগহে পৰিচালিত হয়। কিন্তু সেয়া মোৰ এক ভুল ধাৰণা আছিল। সকলো মানুহে কেৱল আবেগেৰে পৰিচালিত নহয়। একাংশ মানুহে এতিয়াও বিবেক ব্যৱহাৰ কৰে ৰাজনৈতিক ক্ষেত্ৰত, যিটো মই বুজা নাছিল। এতিয়াও সময় আছে বোপাই, সেই মানুহখিনিৰ ওচৰত তই ক্ষমা খুজিব লাগিব। মোৰ পাপৰ প্ৰায়শ্চিত্ত কৰিম। এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ। বিধায়ক বাগদত্ত হাজৰিকাই ক্ষমা বিচাৰিলে হৰিপুৰবাসীৰ ওচৰত। নমস্কাৰ, মই হৰিপুৰবাসীৰ ওচৰত ক্ষমা ভিক্ষা মাগিছোঁ, কিয়নো হৰিপুৰবাসীৰ জীৱনৰ একমাত্ৰ ভৰসা সেই পথাৰখনত মই এটা ইটাৰ ভাটা বহুৱাৰ পৰিকল্পনা কৰিছিলোঁ আৰু সেই পৰিকল্পনা মতে মই মোৰ কাম আগবঢ়াই নিছিলোঁ। কিন্তু তাৰ ৰাইজে হয়তো সেয়া বিচৰা নাই আৰু সেয়া বিচৰাৰ কোনো যুক্তিও নাই, কিয়নো সেই খেতি মাটিখিনি সম্পূৰ্ণৰূপে নষ্ট হৈ যাব মোৰ এই ইটা ভাটাটোৰ জৰিয়তে। গতিকে মই সেই আঁচনি সম্পূৰ্ণৰূপে বন্ধ কৰি ৰাখিছোঁ আৰু এনেকুৱা আঁচনি মই কেতিয়াও নলওঁ। তাৰ বাবে মই পণবন্দী হ'লোঁ।